নমস্কাৰ আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ শুই উঠিছোঁ চাহ একাপ খালোঁ চাহ একাপ খাই আমি আছোঁ এই বিল্ডিংটোত আৰু এই বিল্ডিংটো কোনখিনি ঠাই হ'ব বন্দাৰ আপোনালোকৰ ৰেল লাইনটোৰ খুব নিচে ওচৰতে এইটো ৰেল লাইন আৰু ৰেল লাইনটোৰ ফ্ৰণ্টতে বহুত ওপৰত একচুৱেলি ইয়াৰ পৰা অলপ কষ্ট হয় উঠা নামাত কিন্তু বহুত বেছি ভাল লাগে ভিউটো বঢ়িয়া আৰু ধুনীয়া ভিউ ন আৰু এইফালে আমাৰ এইফালে পাহাৰ তো কি হৈছে আপোনালোকক দেখুৱাই আছোঁ মই অকণমান আগে মানে ভিউৰে ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো বহুত ওপৰত আছোঁ আমি এয়া ৰাস্তাৰে গাড়ী যাই আছে বহুত ওপৰত আছোঁ আমি ৰেল লাইন ট্ৰেইন আহিলে ভয় লাগি যায় যি শব্দ হয় ন ৰেল লাইনত থকা অভ্যাস নাই যে আমি খুব বেছি ভাল লাগিছে এইটো গীৰ্জা ঘৰ আচলতে খ্ৰীষ্টমাছ আহিলে সেইকাৰণে মানে ইয়াত অলপ গান চান বজাই আছে ৰাতি লাইটিং কৰে খুব ধুনীয়া লাইটিং কৰে আপোনালোকক আজি দেখুৱাব চেষ্টা কৰিম গছত লাইটবিলাক এই সৰু সৰু লাইটবিলাক দেখিছেনে লাইট আলোৱা আছে ৰাতি হ'লে জ্বলায় আমার অহাকালির নাট আছে অর্থাৎ ভিডিওটো রাতি আপলোড হ'ব অর্থাৎ নেক্সট আমার অহাকালি নাটক আছে সতী বেউলা প্রথম দর্শনী দ্বিতীয় দর্শনীত আছে আকৌ মোৰ তেজ মোৰ মৰম ৰাইজৰ বিপুল দাবীত তো দুটাকৈ দৰ্শনী হ'ব আৰু তাৰপিছত আমাৰ নেক্সট পেণ্ডেল আছে পতাশিল আমবাৰী আৰু আমবাৰীৰ পিছত আমি যাম কলিতাগুছি তো দুইটা পেণ্ডেলতে আপোনালোকৰ সহায় সহযোগৰ লগতে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ সকলোৱে আহক আবাহনৰ আমাৰ তিনিওখন নাটকে চাওক উপভোগ কৰক আৰু খুব বেছি ইয়াত ভাল লাগিছে এটা কাৰণত মানে ইয়াৰ পৰিৱেশখিনি থাকি ভাল লাগিছে গোটেইখিনি আৰু তো কালি ইয়াতে এটা বস্তু বেছি আছে এইটো বস্তু ঠাণ্ডাটো অলপ আছে বাৰু কিন্তু বেয়া নহয় ঠাণ্ডা লাগিলেও টোপনিটো ভালকৈ আহে তো চাবিচোন ঠাণ্ডা য'ত বেছি টোপনিটো বেছি ভালকৈ আহে এইটো হয় তো কালি এটা হয়তো আলহী ব্লগ পাব পাৰে মানে নতুন আলহী ঘৰত যাম বুলি ভাবিছোঁ তো আলহী ব্লগ এটা দিব পাৰোঁ তো চাই দিয়ক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ আৰু যিসকলে মোৰ চেনেলত নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ তো বাই বাই গাইছ আকৌ লগ পাম
দ্বিতীয় দৰ্শনীৰ দৃশ্য মৰম গুণ্ডাত প্ৰথম দৰ্শনী বিপুল সঁহাৰিৰ পিছত দ্বিতীয় দৰ্শনীত দৰ্শক সোমাই আছে প্ৰেক্ষাগৃহত। এয়া যেন থিয়েটাৰৰ ছিজন, এয়া যেন থিয়েটাৰৰ সময় আৰু আবাহনৰ প্ৰতিটো দিনত এনেকুৱা দৰ্শকৰ সঁহাৰি দেখিবলৈ পোৱা যায়।